গাইজ মানে আমি চেলেঞ্জ ভিডিঅ' শ্বুট কৰিব আহিছিলোঁ মই আৰু দুটা চলি চ' সেনেকৈ তাতে আছে মানে মোৰ বস্তু এটা থৈছোঁ মই তাৰমানে মোৰ চেল্ফি ষ্টিকডাল যোনডাল আছে মানে তাতে বহুতে কালভাৰৰ মুখো তাতে ৰৈ গৈছে এতিয়া মই চাব যাওঁ যদি নাই কি হ'ব। চ' মানে মই যেতিয়া আছিলোঁ আৰু আমি তিনিটা চলি আছিলোঁ চ' সেনেকৈ মোক আছিল মই ইপিনে এই কালভাৰৰ গুৱাহাটী বহি কিনে মই ইনষ্টাগ্ৰামত ৰিল চাই আছিলোঁ যেতিয়া মই ৰিল চাই আছিলোঁ এনেকৈ বহিছোঁ যিদিন বহিছোঁ এতে পৰিব লাগিছিল চেল্ফি ষ্টিকডাল চ' মোৰ সম্ভৱ এতে পৰছিল লগতে দুটামান তিৰি ওহাই আছিল ওহাৰ পৰা আহিছিল আৰু এনেকৈ ওহাই চাইড যাবৰ কাৰণে চ' মানে মই এতে বহিছোঁ চাগে এতে পৰছি চেল্ফি ষ্টিকডাল পৰি কিনে সেনে দেখা পাইছি কিন্তু মোক নকলা লৈ গৈছে চাগে মোৰ আন্দাজ আৰু মই সুধি চাম সেন্দক মই এতে খাৰো হোৱাই নুমি চাইছোঁ কিন্তু ক'তো নাপলোঁ চেল্ফি ষ্টিকডাল মই ভিতৰত সোমাই চাইছোঁ আনকি ভিতৰত মানে এইখিনি সন্মুখতো চাইছোঁ কালভাৰৰ মুখত বাকী এইখিনি জেগাত গোটাই চাইছোঁ কিন্তু মই নাপালোঁ জেগাত মই আছোঁ আহি কিনে জেগা এইখিনি জেগাত মই থৈছোঁ বস্তুটো থৈ কিনে তথাপিও এতেও নাই তেৰিকা মোৰ মানে জেগাত টাইমত বস্তুগিলা হৰাই যায় একদম মই চাবি মই এইখিনি জেগাত বহিছোঁ বহি কিনে মই তাৰমানে কিবা অলপমান আলোচনা কৰি আছোঁ চলিকেইটাৰ লগত এতিয়া এইখিনি জেগাটো নাই এতিয়া চেল্ফি ষ্টিকডাল গেল ক'ত আৰু য'ত যোনখিনি জেগা কালভাৰৰ মুখত তাতে পৰিছিল তাতে তিৰি মানুহ এটা আছিল মই সুধিছোঁ আমাৰ নানীক কিন্তু তাতে নাই বুলি কৈছে কি মই পোৱা নাই তাতে তলমুখে চোৱা নাই এতিয়া গেল ক'ত এতিয়া মই বুজি পোৱা নাই মই ঘৰতো এৰি থৈ অহা নাই কাৰণ মোৰ আধা বাটত মোৰ পকেটত এখন পকেটত আছে মোৰ এনে হ'লেও কথা নাই যেতিয়া মোৰ লগা টাইমত মানে মই য'ত ভিডিঅ' আজি শ্বুট কৰিম বুলি ভাবিছিলোঁ আজি 7-8 দিনে এটি মই ভিডিঅ' দিব পৰা নাই মই সেইকাৰণে মই বোলো ভিডিঅ' শ্বুট কৰিম আজি আৰু ভিডিঅ' আপলোড কৰিম চ' যেতিয়াই ভাবোঁ তেতিয়াই কিবা নহয় কিবা এটা হৈ যায় এইকেইদিন মোৰ জ্বৰ হৈছিল সেইকাৰণে মই ভিডিঅ' ড্ৰপেই কৰিব পৰা নাছিলোঁ কিন্তু যেতিয়া আজি টাইম পাইছোঁ বা আজি অলপ ভাল পাইছোঁ সেইকাৰণে মই ভিডিঅ'টো দিবা সদায় এতিয়া বস্তুটো হৰাই গ'ল জীৱন